নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এটা অত্যন্ত কি কওঁ আৰু এটা ভাল খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আৰু সেই ভাল খবৰটো হ'ল UGC ঈশান উদয় স্কলাৰশ্বিপত যিসকল ষ্টুডেণ্টৰ ইতিমধ্যে মেৰিট লিষ্টত ছিলেকশ্যন হৈ গৈছে আৰু যিসকল ষ্টুডেণ্টৰ ইতিমধ্যে টোকেন নাম্বাৰ জেনেৰেট হৈছে আৰু চেণ্ড টু PFMS হৈছে, সেইসকল ষ্টুডেণ্টৰ আজি তেওঁলোকৰ পে'মেণ্ট সোমাবলৈ ধৰিছে। ইতিমধ্যে বহুতো ষ্টুডেণ্টৰ পে'মেণ্ট তেওঁলোকে লাভ কৰিছে। কেইবাজনৰ ৰাতিপুৱা পে'মেণ্টটো সোমাইছে, কেইবাজনৰ দুপৰীয়া সোমাইছে। ক'বলৈ গ'লে লাহে লাহে পে'মেণ্টখিনি তেওঁলোক লাভ কৰিবলৈ ধৰিছে। আজিৰ তাৰিখত যিসকল ষ্টুডেণ্টৰ মেৰিট লিষ্টৰ ছিলেকশ্যন হৈছে আৰু টোকেন নাম্বাৰ জেনেৰেট হৈছে আৰু চেণ্ড টু PFMS হৈছে, চেণ্ড টু PFMS তেওঁলোকৰ 3 দিনমান আগত তেওঁলোকৰ চেণ্ড টু PFMS হৈছিল আৰু টোকেন নাম্বাৰ জেনেৰেট হৈছিল আৰু আজিৰ দিনটোত তেওঁলোকৰ পে'মেণ্টখিনি তেওঁলোকে লাভ কৰিলে। আৰু এটা গুড নিউজ আছে তোমালোকৰ বাবে। গুড নিউজটো হ'ল যে সেই গুড নিউজটো হ'ল যে তোমালোকক 54,000 টকা দিয়া কথা আছিল, অৰ্থাৎ 54,000 টকা তোমাক প্ৰতি বছৰে দিয়া কথা আছিল। কিন্তু এই বছৰ মই যিটো চালোঁ যে এই বছৰ এমাউণ্টটো বঢ়াই দিয়া হৈছে, অৰ্থাৎ এই বছৰ সকলোৰে একাউণ্টত 80,000 টকা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে। 80,000 টকা সকলোৰে একাউণ্টত সোমাইছে। এইটো হ'ল এটা গুৰুত্বপূৰ্ণ ঘোষণা। আৰু যিসকল ষ্টুডেণ্টৰ এতিয়ালৈকে চেণ্ড টু PFMS হোৱা নাই আৰু টোকেন নাম্বাৰ জেনেৰেট হোৱা নাই, তেওঁলোকৰ চিন্তাৰ কোনো প্ৰয়োজন নাই। তোমালোকে কেইদিনমান অপেক্ষা কৰা, তাৰপিছতেই চাবা যে তোমালোকৰ চেণ্ড টু PFMS হৈছে আৰু টোকেন নাম্বাৰ জেনেৰেট হৈছে। টোকেন নাম্বাৰ যিদিনাই তোমালোকৰ জেনেৰেট হ'ব আৰু চেণ্ড টু PFMS হ'ব, তাৰ 3-4 দিনমানৰ পিছত তোমালোকৰ যিখিনি পে'মেণ্ট আছে সেইখিনি লাভ কৰিবলৈ সক্ষম হ'বা। তো আশা কৰোঁ এইটোৱে আছিল আজিৰ গুৰুত্বপূৰ্ণ ঘোষণা। তো আজিৰ ভিডিঅ'টোত ইমানেই। আৰু এটা কথা, আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি তোমালোকৰ কিবা প্ৰশ্ন মনত আছে তেনেহ'লে মোক নিশ্চয় কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।